আপুনি কেতিয়াবা ভাবিছেনে কিছুমান মানুহে মাহে লাখ টকা উপাৰ্জন কৰিও মাহৰ শেষত টকা বিচাৰি ফুৰে। আনহাতে কিছুমান মানুহে উপাৰ্জন কৰা টকাক এনেদৰে ব্যৱহাৰ কৰে যে সময়ৰ লগে লগে তেওঁলোকৰ সম্পত্তি আৰু আয় দুয়োটাই বৃদ্ধি হৈ থাকে। আচলতে ধনী মানুহৰ সফলতাৰ ৰহস্য কেৱল বেছি টকা উপাৰ্জন কৰা নহয়, তেওঁলোকে টকা কেনেকৈ মেনেজ কৰিব লাগে, ক'ত খৰচ কৰিব লাগে, ক'ত সঞ্চয় কৰিব লাগে আৰু ক'ত বিনিয়োগ কৰিব লাগে, এই কথাবোৰ ভালদৰে বুজি পায়। আজিৰ ভিডিঅ'ত আমি জানিম ধনী মানুহে টকা মেনেজ কৰাৰ 10টা গুৰুত্বপূৰ্ণ নিয়ম। ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ শেষত মই আপোনাক এটা অতি সহজ মানি মেনেজমেণ্ট ফৰ্মুলা দিম, যিটো আপোনাৰ আয় কম হ'লেও অনুসৰণ কৰিব পাৰে। 1 নম্বৰ, ধনী মানুহে প্ৰথমে কি কৰে? ধনী মানুহে সাধাৰণতে প্ৰথম নিজৰ টকাৰ এটা কথা বুজিবলৈ চেষ্টা কৰে। মোৰ টকা ক'ৰ পৰা আহিছে আৰু ক'লৈ গৈ আছে, ইমান টকা ক'ত গ'ল। কিন্তু ফাইনেন্সিয়েল ডিচিপ্লিন থকা মানুহে নিজৰ ইনকাম আৰু এক্সপেন্সেছ ট্ৰেক কৰে। ধৰি লওক এজন ব্যক্তিৰ মাহিলী আয় 50,000 টকা। যদি তেওঁ নাজানে যে খাদ্য, শ্বপিং, EMI, এণ্টাৰটেইনমেণ্ট আৰু অন্যান্য খৰচত কিমান গৈছে, তেন্তে 50,000 টকা উপাৰ্জন কৰিও ফাইনেন্সিয়েল গ্ৰ'থ কঠিন হ'ব পাৰে। সেয়েহে প্ৰথম নিয়ম, নিজৰ টকাৰ হিচাপ জানক। আপোনাৰ বেংক একাউণ্ট, কেছ, EMI, বিলছ, ইনভেষ্টমেণ্ট আৰু মান্থলি এক্সপেন্সেছ সকলোৰে এটা বেছিক ৰেকৰ্ড ৰাখক, যে আপুনি এক্সেল, নোটবুক বা যিকোনো বাজেট এপ ব্যৱহাৰ কৰিব পাৰে। পাৰ্ট 2, প্ৰথমে ছেভ নহয়, পে ইয়ৰ চেল্ফ ফাৰ্ষ্ট। বহুতে ভাবে মাহৰ শেষত যিমান টকা থাকিব সেইখিনি ছেভিং কৰিম, কিন্তু সমস্যাটো হ'ল মাহৰ শেষত সাধাৰণতে একো নাথাকে। ধনী বা ফাইনেন্সিয়েল ডিচিপ্লিন মানুহে ইয়াৰ বিপৰীত পদ্ধতি ব্যৱহাৰ কৰে। তেওঁলোকে ইনকাম পোৱাৰ পিছতেই ছেভিং আৰু ইনভেষ্টমেণ্টৰ বাবে এটা অংশ আঁতৰাই ৰাখে, অৰ্থাৎ ইনকাম, এক্সপেন্সেছ যি থাকিল, ছেভিংছ। উদাহৰণস্বৰূপে আপোনাৰ মাহিলী আয় 30,000 টকা। আপুনি আৰম্ভণিতে 3,000 বা 5,000 টকা ছেভিং বা ইনভেষ্টৰ বাবে আঁতৰাই ৰাখিব পাৰে। তাৰপিছত বাকীটো নিজৰ প্ৰয়োজনীয় খৰচ মেনেজ কৰিব পাৰে। আয় কম হ'লেও অভ্যাসটো গুৰুত্বপূৰ্ণ, কাৰণ ৱেল্থ বাজেটিং কেৱল টকাৰ পৰিমাণৰ ওপৰত নহয়, অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। পাৰ্ট 3, প্ৰয়োজন আৰু ইচ্ছাৰ মাজত পাৰ্থক্য। ধনী মানুহে প্ৰতিটো বস্তু কিনাৰ আগতে এটা প্ৰশ্ন কৰে, এইটো মোৰ প্ৰয়োজন নে কেৱল মোৰ ইচ্ছা? ধৰি লওক আপোনাৰ পুৰণি ফোনটো এতিয়াও ভালদৰে কাম কৰি আছে, কিন্তু নতুন মডেল এটা বজাৰত আহে। আপুনি কেৱল নতুনকৈ ওলাইছে বুলি ফোনটো সলনি কৰিলে। সেইটো হয়তো নিড নহয়, যে সেইটো হয়তো আপোনাৰ প্ৰয়োজন নাই, কিন্তু আপুনি বিচাৰিছে। একেদৰে ব্ৰেণ্ডেড কাপোৰ, এক্সপেঞ্চিভ গেজেটছ, ৰেষ্টুৰেণ্ট আৰু লাক্সাৰী আইটেমছ এইবোৰ কিনাটো ভুল নহয়, কিন্তু সমস্যাটো তেতিয়াই হয় যেতিয়া এইবোৰৰ বাবে আপুনি ঋণ লয় বা ছেভিং নষ্ট কৰে। ফাইনেন্সিয়েলি স্মাৰ্ট মানুহে লাক্সাৰী উপভোগ কৰিব পাৰে, কিন্তু লাক্সাৰী কিনিবলৈ নিজৰ ফাইনেন্সিয়েল ফিউচাৰ ধ্বংস নকৰে। সেয়েহে যিকোনো ডাঙৰ পাৰ্চেছৰ আগতে নিজকে সোধক, মই এইটো কিনিব পাৰোঁনে? আৰু এটা ডাঙৰ প্ৰশ্ন, এইটো কিনাৰ পিছত মোৰ ছেভিংছ আৰু ফাইনেন্সিয়েল গ'লছ ঠিক থাকিবনে? এইবুলি নিজকে এবাৰ প্ৰশ্ন কৰক। পাৰ্ট 4, ইমাৰ্জেঞ্চি ফাণ্ড। ধনী মানুহে আনএক্সপেক্টেড চিটুৱেশ্যনৰ বাবে আটাইতকৈ প্লেন কৰি ৰাখে। জীৱনত যিকোনো সময়ত জব লছ, বিজনেছ প্ৰব্লেম, ফেমিলি এক্সপেন্সেছ বা অন্য আনএক্সপেক্টেড এক্সপেন্সেছ আহিব পাৰে। যদি আপোনাৰ হাতত ইমাৰ্জেঞ্চি ফাণ্ড নাথাকে, তেন্তে আপুনি ক্ৰেডিট কাৰ্ড বা লোনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে। সেয়েহে নিজৰ ফাইনেন্সিয়েল চিটুৱেশ্যন অনুসৰি ইমাৰ্জেঞ্চি ফাণ্ড গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ। বহুতে ফাইনেন্সিয়েল প্লেনাৰ্ছ সাধাৰণতে কেইবাবাৰো এক্সটাৰ্নেল এক্সপেন্সেছ কভাৰ কৰিব পৰা ইমাৰ্জেঞ্চি ছেভিংৰ কথা ভাবে। বহু ফাইনেন্সিয়েল প্লেনাৰ্ছ সাধাৰণতে কেইবা মাহত এক্সটাৰ্নেল এক্সপেন্সেছ কভাৰ কৰিব পৰা এমাৰ্জেঞ্চি ছেভিংৰ কথা কয়। ধৰি লওক আপোনাৰ এক্সটাৰ্নেল মান্থলি এক্সপেন্সেছ 20,000 টকা, তেন্তে কেইটা মাহৰ খৰচ কভাৰ কৰিব পৰা ফাণ্ড এটা লাহে লাহে গঢ়ি তুলিব পাৰে। ইয়াৰ উদ্দেশ্য ইনভেষ্টমেণ্টৰ পৰা মেক্সিমাম ৰিটাৰ্ণ পোৱা নহয়। ইয়াৰ উদ্দেশ্য হৈছে দুৰ্যোগ আহিলেও যাতে আপুনি ফাইনেন্সিয়েল ক্ৰাইচিছত নপৰে। ধনী মানুহে সকলো টকা এটা ঠাইতে নাৰাখে। এটা বিখ্যাত ফাইনেন্সিয়েল প্ৰিন্সিপাল আছে, ডণ্ট পুট অল ইয়ৰ এগছ ইন ওৱান বাস্কেট, অৰ্থাৎ সকলো টকা এটা মাত্ৰ ঠাইত ৰখাটো উচিত নহয়। ধনী মানুহে সাধাৰণতে নিজৰ ফাইনেন্সিয়েল গ'লছ, ৰিস্ক টলাৰেঞ্চ আৰু টাইম হৰ্নাৰ্ছ অনুসৰি এছেট আৰু ছেভিং অপশ্যনৰ কথা বিবেচনা কৰে। উদাহৰণস্বৰূপে কিছুমান টকা ইমাৰ্জেঞ্চি ছেভিংত, কিছুমান লং টাৰ্ম ইনভেষ্টমেণ্টত, কিছুমান বিজনেছ বা স্কিল ডেভেলপমেণ্টত আৰু প্ৰয়োজন অনুসৰি এছেট থাকিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, ডাইভাৰ্চিফিকেশ্যন মানে যিকোনো বস্তু কিনি টকা ভাগ কৰি দিয়া নহয়। ইনভেষ্টমেণ্ট কৰাৰ আগতে ৰিস্ক, ৰিটাৰ্ণ, লিকুইডিটি, ফিজ আৰু নিজৰ ফাইনেন্সিয়েল গ'লছ বুজি লোৱাটো অতি প্ৰয়োজনীয়। পাৰ্ট 6, যে তেওঁলোকে এছেট কিনিবলৈ চেষ্টা কৰে। এতিয়া আহক এটা গুৰুত্বপূৰ্ণ বিষয়লৈ। ধনী মানুহে কেৱল বস্তু কিনিবলৈ টকা খৰচ নকৰে, তেওঁলোকে এটা সম্পদ কৰিবলৈ চেষ্টা কৰে
যিয়ে ভৱিষ্যতত ভেলু আৰু ইনকাম সৃষ্টি কৰিব পাৰে। ইয়াক সহজ ভাষাত এছেট বুলি ক'ব পাৰি। বিজনেছ, প্ৰডাকশ্যন, ইনভেষ্টমেণ্টছ বা ইনকাম জেনেৰেটিং এছেট এইবোৰ সময়ৰ লগে লগে ফাইনেন্সিয়েল ভেলু সৃষ্টি কৰিব পাৰে। আনহাতে এনে বস্তু আছে যিবোৰ কিনাৰ লগে লগে ভেলু কমি যাব পাৰে আৰু মেইনটেনেন্স কষ্টও থাকিব পাৰে। ইয়াৰ অৰ্থ এইটোৱেই নহয় যে গাড়ী, ফোন বা ভাল বস্তু কিনিব নালাগে। কিন্তু ফাইনেন্সিয়েল গ্ৰোথৰ বাবে এটা প্ৰশ্ন সদায় মনত ৰাখক যে মই টকা খৰচ কৰি কি পাইছোঁ, কেৱল এটা বস্তু নে ভৱিষ্যতটোক ভেলু সৃষ্টি কৰিব পৰা কিবা। পাৰ্ট 7, হাই ইনভেষ্টমেণ্ট ডেবিটৰ পৰা সাৱধান। ধনী মানুহে ডেবিটক সম্পূৰ্ণ বেয়া বুলি নাভাবে, কিন্তু তেওঁলোকে ডেবিটৰ কষ্ট বুজিবলৈ চেষ্টা কৰে। বিশেষকৈ হাই ইণ্টাৰেষ্ট ডেবিট ফাইনেন্সিয়েল গ্ৰোথৰ বাবে বিপদজনক হ'ব পাৰে। ধৰি লওক আপুনি ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে পৰিশোধ নকৰিলে ইণ্টাৰেষ্ট আৰু চাৰ্জ জমা হ'ব পাৰে। এনে ডেবিট যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেন্তে আপুনি ইনভেষ্টমেণ্ট কৰাৰ আগতে যে ডেবিটৰ ইণ্টাৰেষ্ট পৰিশোধ কৰাত বহু টকা খৰচ কৰিব পাৰে। সেয়েহে ক্ৰেডিট কাৰ্ড বা লোন ব্যৱহাৰ কৰিলে ইণ্টাৰেষ্ট ৰেট, ফিজ, ৰিপেমেণ্ট পিৰিয়ড আৰু টোটেল কষ্ট বুজি লওক। ঋণ লোৱাটো নিজৰ সদায় ভুল নহয়, কিন্তু ঋণ কষ্টটো নুবুজাকৈ ঋণ লোৱাটো সমস্যাৰ কাৰণ হ'ব পাৰে। নম্বৰ 8, ধনী মানুহে নিজৰ ইনকাম বৃদ্ধি কৰে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, টকা মেনেজ কৰাৰ অৰ্থ কেৱল খৰচ কমোৱা নহয়, ইনকাম বৃদ্ধি কৰাটো ইকুৱেলি ইম্পৰ্টেণ্ট। আপুনি যদি মাহে 20,000 টকা উপাৰ্জন কৰে আৰু সকলো খৰচ কমাবলৈ চেষ্টা কৰে তেন্তে এটা সীমাৰ পিছত খৰচ কমোৱাৰ সুযোগ কমি যাব, কিন্তু ইনকাম বৃদ্ধি কৰাৰ সম্ভাৱনা বহু বেছি হ'ব পাৰে। সেয়েহে ফাইনেন্সিয়েল ছাকচেছফুল মানুহে নিজৰ স্কিলৰ বৃদ্ধি কৰে, নতুন স্কিল শিকে, বিজনেছ আৰম্ভ কৰে, কেৰিয়াৰত বেটাৰ অপৰচুনিটি বিচাৰে আৰু কেতিয়াবা একাধিক ইনকাম চ'ৰ্চ কৰিবলৈ চেষ্টা কৰে। আপুনি অনলাইন স্কিল, ফ্ৰিলান্সিং, কণ্টেণ্ট ক্ৰিয়েশ্যন, চিম্পল বিজনেছ বা নিজৰ প্ৰফেশ্যন বা এডভান্স স্কিল শিকাৰ ওপৰত গুৰুত্ব দিব পাৰে। কিন্তু দ্ৰুত ধনী হোৱাৰ নামত সন্দেহজনক স্কিম বা গ্ৰাণ্টেড ৰিটাৰ্ণ প্ৰমিছৰ পিছত দৌৰিব নালাগে। পাৰ্ট 9, টকা কামত লগোৱা। এতিয়া আহিল ৱেল্থ বাজেটিঙত আটাইতকৈ গুৰুত্বপূৰ্ণ কনচেপ্ট, মানি শুড হেভ এ পাৰ্পছ। অৰ্থাৎ আপোনাৰ প্ৰতিটো টকাৰ এটা উদ্দেশ্য থাকিব লাগে। কিছুমান টকা জৰুৰী প্ৰয়োজনৰ বাবে, কিছুমান ভৱিষ্যতৰ লক্ষ্যৰ বাবে, কিছুমান ইনভেষ্টমেণ্টৰ বাবে আৰু আন কিছুমান নিজৰ এনজয়মেণ্টৰ বাবে। সকলো টকা ইনভেষ্টমেণ্ট কৰাটো ভাল ষ্ট্ৰেটেজি নহয় আৰু সকলো টকা খৰচ কৰাটো ভাল ষ্ট্ৰেটেজিও নহয়। মূল কথা হৈছে বেলেন্স। আপোনাৰ ফাইনেন্সিয়েল গ'ল অনুযায়ী মানি অলোকেশ্যন কৰা। পাৰ্ট 10, তেওঁলোকে লাইফষ্টাইল ইনফ্লেশ্যন নিয়ন্ত্ৰণ কৰে। যে আপোনাৰ ইনকাম বৃদ্ধি হ'লে লাইফষ্টাইলো বৃদ্ধি কৰিবলৈ মন যায়। আগতে 20,000 টকা উপাৰ্জন কৰিছিল, এতিয়া 50,000 টকা উপাৰ্জন কৰে। তেতিয়া ৰেষ্টুৰেণ্ট, শ্বপিং, এক্সপেঞ্চিভ ফোন, যে বাইক, EMI সকলোতে বৃদ্ধি হ'ব পাৰে। ইয়াক লাইফষ্টাইল ইনফ্লেশ্যন বুলি ক'ব পাৰি। যদি ইনকাম 50% বৃদ্ধি হয় কিন্তু এক্সপেঞ্চেছ 50% বা তাতকৈ অধিক বৃদ্ধি হয় তেন্তে আপোনাৰ ৱেল্থ বেছি বৃদ্ধি নহ'ব। সেয়েহে ইনকাম বৃদ্ধি হ'লে এক্সট্ৰা মানিৰ খৰচ কৰাৰ পৰিৱৰ্তে এটা অংশ ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ ফালে নিয়া ভাল। তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিলোঁ, ধনী মানুহে কেৱল বেছি টকা উপাৰ্জন কৰে বুলি ধনী নহয়, তেওঁলোকে টকাৰ সৈতে এটা ছিষ্টেম কৰি তোলে। প্ৰথম নিজৰ ইনকাম এক্সপেঞ্চেছ ট্ৰেক কৰে। দ্বিতীয়, আয় হোৱাৰ পিছত ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ বাবে টকা আঁতৰাই ৰাখে। তৃতীয়, নিড এণ্ড ৱাণ্টৰ পাৰ্থক্য বুজে। চতুৰ্থ, ইমাৰ্জেঞ্চি ফাণ্ড কৰে। পঞ্চম, ৰিস্ক পুঁজি ইনভেষ্টমেণ্ট আৰু ডাইভাৰ্চিফিকেশ্যনৰ কথা বিবেচনা কৰে। ষষ্ঠ, ইনকাম জেনেৰেটিং এছেটছ আৰু স্কিলৰ ওপৰত গুৰুত্ব দিয়ে। সপ্তম, হাই ইণ্টাৰেষ্ট ডেবিটৰ পৰা সাৱধান থাকে। আৰু অষ্টম, ইনকাম বৃদ্ধি হ'লে লাইফষ্টাইল ইনফ্লেশ্যন নিয়ন্ত্ৰণ কৰে। মনত ৰাখিব, ধনী হোৱাৰ প্ৰথম পদক্ষেপ বেছি টকা উপাৰ্জন কৰা নহয়, নিজৰ হাতত থকা টকা সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকা। আপুনি আজি মাহে 10,000 টকা উপাৰ্জন কৰক বা 1 লাখ টকা ফাইনেন্সিয়েল ডিচিপ্লিন আৰম্ভ কৰিব পাৰি আজিৰ পৰাই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া ভিডিঅ'ত লাইক কৰক, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সহজ ফাইনেন্স ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তেতিয়ালৈকে ভাল থাকক, সুস্থ থাকক। ধন্যবাদ।